গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপুমণি ব্লগছ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি হৈছে বহাগ মাহৰ 6 তাৰিখ মানে ইংৰাজীৰ 20 এপ্ৰিল আৰু ইয়া চাওক আমাৰ গাঁৱত আজি আছে বিহু ফাংচন মানে ৰঙালী বিহু উদযাপন আজি আমাৰ গাঁৱৰ উদীয়মান যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হ'ব ৰঙালী বিহু উদযাপন ৰঙালীক আমি আজি উদযাপন কৰিম উদীয়মান যুৱ সংঘৰ ৰংগমঞ্চত ৰঙালীক উদযাপন কৰাৰ বহুত এটা আশা আছিল কিন্তু আশাত দুখ আজি চেঁচা পানী নহয় বৰষুণৰ পানীয়ে পৰিব ধৰিলে মানে ৰাতিপুৱাৰ পৰা একদম কলহৰ কাণে ধলা বুলি যে কয় মানে নেৰানেপেৰাকে বৰষুণ আহি আছে এতিয়া এই বৰষুণ যা সোনকালে কমিলে ভাল আছিল এতিয়া বৰষুণ অলপ কমিছে আৰু মই গৈ আছোঁ আমাৰ বিহুতলীলৈ বিহুতলী যোৱাকালি গ'লোঁ ধুনীয়াকৈ বনাইছে তো আজি যাওঁ আপোনালোককো দেখুৱাওঁ ৰ'ব আপোনালোককো বিহু দেখুৱাবলৈ লৈ যাম ৰ'ব কিন্তু আমাৰ এই বাটটো পাৰ কেনেকৈ হওক চাওকচোন একাটোমান পানী হৈছে ইয়াত যদি কেনেবাকৈ পৰিব লাগে একদম মেকুৰী বিচাৰিব লাগিব আৰু এতিয়া আহি পালোঁ আমাৰ বিহুতলী গেটখন চাওক বেলেগ চাব নালাগে গেটখন চাওক কি ধুনীয়াকৈ গামোচা আৰু জাপিৰে বনোৱা হৈছে আমাৰ অসমীয়া বিহুৰ প্ৰতীক গামোচা সন্মান জনাই কি ধুনীয়াকৈ বনোৱা হৈছে কিবা দেখিলে কিবা এটা মনটো ভাল লাগি যায় আৰু ইয়াৰ গেটখনৰ তলেদি অলপ সময় আহি আপোনালোকে দেখিবলৈ পাব আমাৰ ইয়াৰ ৰঙালী বিহুৰ ৰভাঘৰ আৰু ইয়াৰ সৰু ল'ৰা ছোৱালীবোৰক দেখিছে এই সৰু ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে মানে ৰঙালী বিহু বুলি আজি বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা পাতিব আৰু ইয়াৰ আপোনালোকে যদি অলপ আৰু আগলৈ আহে ইয়াত দেখিবলৈ পাব আমাৰ ইয়াৰ ৰঙালী বিহুৰ ৰংগমঞ্চ আৰু ইয়াতে আজি বিভিন্ন ধৰণৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিবলৈ পাব নৃত্যৰ পৰা গীতৰ পৰা বিহুৰ পৰা গায়কৰ পৰা চব মানে আৰু এইফালে আমাৰ বিহুৰ প্ৰথম প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে সেয়া চাওক ল'ৰা ছোৱালীবোৰে একদম ছবি আঁকিবলৈ ধৰিছে এইফালে দেখোন আমাৰ আচাৰ্যও ছবি আঁকিবলৈ ধৰিছে যাওঁ মজা এয়া আচাৰ্যও ছবি আঁকি আছে কি আঁকি আছে গছত দিব এতিয়া কপৌ ফুল ধুনীয়া আৰু এইফালে হৈ আছে শ্বটফুট দৌৰা লং জাম্প এইবোৰ খেল আৰু এতিয়া ইয়াত এটা আকৰ্ষণীয় খেল হ'বলৈ গৈ আছে আকৰ্ষণীয় খেল মানে কি বাঁহ এডাল ধুনীয়াকৈ পূৰা একদম চাচি চুচি লৈছে আৰু তাত মিঠাতেল ঘঁহি দিছে ঘঁহি দি ওপৰ ফালে পুতি দিছে আৰু বাঁহডালৰ একেবাৰে ওপৰত মানে 100 টকা এটা দিছে আৰু যিয়ে বাঁহ গছডালত উঠি 100 টকাটো আনিব পাৰিব তাৰে 100 টকাটো মানে এতিয়া যিহেতু মিঠাতেল ঘঁহি দিছে কোনেও বাঁহডালত উঠিবই পৰা নাই আৰু এতিয়া ইয়াত কুইজ প্ৰতিযোগিতা হ'বলৈ গৈ আছে কুইজ প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকলে নিজা নিজা স্থানত বহি লৈছে কুইজ মাষ্টাৰসকলে নিজা নিজা প্ৰশ্ন তৈয়াৰ কৰি লৈছে আৰু এতিয়া ইয়াত কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব কুইজ প্ৰতিযোগিতাৰ পিছত সকলোতকৈ ভাল লগা প্ৰতিযোগিতা আহি গ'ল আমাৰ মাজত ভেকশ্যন প্ৰতিযোগিতা এয়া ভেকশ্যন প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী আৰু এইফালে ভেকশ্যন প্ৰতিযোগিতাৰ প্ৰতিযোগী কি হৈছে সাংবাদিক নেকি সুধি আছে দেখো প্ৰশ্ন সাংবাদিকো এইফালে এইটো কি ইউটিউবাৰ হৈছে দে আৰু ভাই দে মজা ভেকশ্যন প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে এতিয়া সাংস্কৃতিক সন্ধিয়াৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈছে ইয়াত চাওক চাৰিওফালে চকী পাৰি দিয়া হৈছে ইয়াত আহি মানুহ বহিব আৰু ইয়াত চাওক চাউণ্ড ছিষ্টেম মিউজিক ছিষ্টেম গোটেইখিনি ছেট কৰি লোৱা হৈছে আৰু ইফালে মঞ্চখন চাওক মঞ্চত লাইটিঙৰ কাম হৈছে আৰু ইফালে চাওক কি বম বক্স ফিটিং কৰি দিছে মানে মানুহে আজি কঁপি যাব লাগিব গায়কৰ গান শুনি বিহু ডান্স শুনি চব মানে কঁপি যাব লাগিব আজি মঞ্চ আৰু আজি গোটেই দিনটো প্ৰায় বিহুৰ তলিতে থাকিলোঁ আৰু এতিয়া ঘৰলৈ আহিছোঁ অলপ ড্ৰেছ চেঞ্জ কৰিব ড্ৰেছ মানে অলপ এটা কুৰ্তা পিন্ধি লৈছোঁ আৰু জিন্সৰ লংপেণ্টটো আছে আৰু এখন মুখা লৈ ল'ম মানে এইবাৰ নিয়ম নেকি কিবা মানে নিয়ম নেকি নাজানো কমিটিৰ মানুহখিনিক মানে এনেকুৱা ধৰণৰ অলপ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিব লৈছোঁ বিহুৰ ট্ৰেডিশ্যনেল ড্ৰেছ গতিকে মই কুৰ্তাটো পিন্ধি লৈছোঁ তাৰপিছত গামোচা এখন ল'ম হৈ যাব আৰু এতিয়া নিশাৰ মানে গধূলিৰ পৰা যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানসমূহ চাবলৈ গৈ আছোঁ আপোনালোকক দেখুৱাম লগতে তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া আহি পালোঁ সন্ধিয়াৰ বিহুতলীলৈ আৰু এইফালে দেখোন বিহু আৰম্ভ হৈছে আৰু এতিয়া আমাৰ উদীয়মান যুৱ সংঘৰ ৰংগমঞ্চত বন্তি প্ৰজ্বলন কৰিব বন্তি প্ৰজ্বলন শেষ হোৱাৰ পিছত পুনৰ আৰু মঞ্চত বিহু
এইবাৰ আমাৰ বিহুত আৰম্ভ হ'ল আধুনিক নৃত্য প্ৰতিযোগিতা কিন্তু আধুনিক নৃত্যৰ মই গানবোৰ দিব নোৱাৰোঁ কাৰণ গানবোৰ দিলে কপিৰাইট লাগি যাব গতিকে উপভোগ কৰক আৰু গান নোহোৱাকৈ সেইফালে বিহু মঞ্চত চলি আছে আধুনিক নৃত্য প্ৰতিযোগিতা আৰু এইফালে ৰান্ধনি ঘৰত চাওঁ খানা বনাই আছে খানা 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 এইফালে দাদাই আলু চেলাই আছে আৰু এইফালে কি বনাই আছে ইয়া দালি বনাই আছে আৰু এইফালে চন্দন দা দেখোঁ চন্দনে কি বনাই আছে দাদা মাংস মজা এইফালে বনাই আছে মাংস দাদা খাবা আহিছোঁ বনা ভালকৈ বাজা এয়া মঞ্চত আমাৰ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী শান্তনু দাৰ লগতে আমাৰ বিহু পৰিচালনা কমিটিৰ সম্পাদকৰ লগতে বাকী সদস্যকেইজনেই মঞ্চ উদ্বোধন কৰি আছে বিহু হুঁচৰি দলৰ বাবে আৰু এইবাৰ আমাৰ মঞ্চত আমাৰ আজিৰ এই বিহুৰ মষ্ট এক্সক্লুচিভ বিহু হুঁচৰি দল মানে এওঁলোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাব ধুনীয়াকৈ বজাব একদম মানে কৈছোঁ না ফালি দিব ফালি আপোনালোকে চাওক কেৱল আৰু এই মঞ্চত আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰকে আদি কৰি আমাৰ সমাজৰ বিশিষ্ট সমাজকৰ্মীয়ে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰি আছে আৰু এতিয়া আমাৰ সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই মঞ্চলৈ আহিল আমাৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ সৌৰভ শংকৰ আৰু কস্তুৰী চাৰান